নমস্কাৰ সকলোকে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। অসমৰ শিক্ষাৰ্থীসকলৰ বাবে খুবেই এটা ভাল খবৰ। বিশেষকৈ যোনসকল শিক্ষাৰ্থীয়ে দশম শ্ৰেণীত পঢ়ি আছে সেইসকল শিক্ষাৰ্থীয়ে মাহিলী 300 টকাকৈ চৰকাৰৰ ফালৰ পৰা পুঁজি লাভ কৰিব। অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আজি আনুষ্ঠানিকভাৱে প্ৰেৰণা আঁচনি উন্মোচন কৰে আৰু তেখেতে জনায় বৰ্তমান দশম শ্ৰেণীত পঢ়ি থকা অৰ্থাৎ আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলক 4 মাহৰ বাবে মাহিলী 300 টকাকৈ জলপানিৰ ব্যৱস্থা কৰা হ'ব প্ৰেৰণা আঁচনিৰ যোগেদি। আহক ভিডিঅ'টোত আলোচনা কৰোঁ কোনসকল শিক্ষাৰ্থীয়ে এই আঁচনিৰ বাবে এপ্লাই কৰিব পাৰিব, কেনেকুৱা ধৰণৰ প্ৰক্ৰিয়া হ'ব। আজি অৰ্থাৎ 28 নৱেম্বৰ তাৰিখে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰেৰণাৰ শীৰ্ষক আঁচনিখন উন্মোচন কৰে আৰু তেখেতে আঁচনিখনত কিছুমান পইণ্ট উল্লেখ কৰিছে যে কোনে কোনে আবেদন কৰিব পাৰিব। সেই পইণ্টসমূহ মই আপোনালোকৰ ওচৰতে পঢ়ি শুনাই দিছোঁ। প্ৰথম পইণ্টটো দিছে যে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী হ'ব লাগিব, অৰ্থাৎ গভৰ্ণমেণ্ট স্কুলৰ পৰা ৰেজিষ্টাৰ কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী হ'ব লাগিব। দ্বিতীয়টো পইণ্ট উল্লেখ কৰিছে যে আদৰ্শ বিদ্যালয়সমূহত অধ্যয়নৰত CBSEৰ দশম শ্ৰেণীৰ শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী হ'ব লাগিব, অৰ্থাৎ যোনসকল আদৰ্শ বিদ্যালয়সমূহত CBSEৰ আণ্ডাৰত পঢ়ি আছে সেইসকলেও পাব। আৰু 3 নম্বৰ পইণ্টটো উল্লেখ কৰিছে যে আৰ্থিক অৱস্থা নিৰ্বিশেষে অসমত স্থায়ীভাৱে বসবাস কৰা শিক্ষাৰ্থী হ'ব লাগিব, অৰ্থাৎ শিক্ষাৰ্থীসমূহ অসমত স্থায়ীভাৱে বসবাস কৰা হ'ব লাগিব। গতিকে দেখিবলৈ পোৱা গৈছে যে অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে প্ৰথমতে জীৱন অনুপ্ৰেৰণা আঁচনি, তাৰপিছত জীৱন প্ৰেৰণা আঁচনি আৰু এতিয়া প্ৰেৰণা শীৰ্ষক আঁচনিখনৰ যোগেদি বিশেষকৈ অসমৰ শিক্ষাৰ্থীসকলক অধিক আৰ্থিকভাৱে সহায় সহযোগিতা কৰিবলৈ প্ৰচেষ্টা কৰি আহিছে। গতিকে এই প্ৰচেষ্টা আমি শলাগ লৈছোঁ। গতিকে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'ৰ বাবে নাইবা গভৰ্ণমেণ্ট আঁচনি নাইবা জব ৰিলেটেড ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব। আজিলৈ সামৰিছোঁ, অন্য এটা ভিডিঅ'ত পুনৰ সংযুক্ত হ'ম। ধন্যবাদ।